আজিৰ ভিডিঅ'টোৰ আৰম্ভণি হয় বাৰ 12:14 আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এনেই মোবাইল চাই কিনে বহি আছিলোঁ। ইয়াতে মই ভাবি আছিলোঁ আজিৰ ভিডিঅ' কিহৰ ওপৰত বনাওঁ। তাৰপিছত ভাবি থাকোঁতে তাৰপিছত মোবাইলো অলপমান চালোঁ। তাৰপিছত মোৰ কিবা এটা মোৰ মনত পৰা যেন লাগিল। মই ভাবিলোঁ কি আমাৰ যে এটা লেপটপ আছে, মানে আমাৰ দাদাৰ পুৰণি লেপটপ এটা আছে, সেইটোকে ওলাওঁ বলক। নহ'লে বেগটো কিন্তু ওলালোঁ, কিন্তু তাৰে ভিতৰত লেপটপটো আছে নে নাই, কেনেকুৱা কণ্ডিশ্যনত আছে সেইটো এতিয়া চাম। লওক আপোনালোকক পুৰা মজা ভিউত দেখাই আছোঁ। আজি মোৰ তাত কেমেৰা নাই, কিন্তু মই মোৰ মাৰ মোবাইলটো দি ইউজ কৰি আছোঁ। চাই ল'ব পাৰে। ফাৰ্ষ্ট লেপটপটো ওলাই লওঁ। এনেকৈ উলিয়াওঁতে অলপমান প্ৰব্লেম হয়, কিন্তু হ'লেও আপোনালোকৰ কাৰণে অলপমান ভাল ভিউ এটা লৈ কিনে ওলাই দিছোঁ। ওলাই কিনে আপোনালোকক দেখাই আছোঁ, চাই ল'ব পাৰে। এডাল হ'ল কি বুলি কয়, এডালক কি বা নাম আছিল পাহৰি গ'লোঁ, কাৰণ মই বিশেষকৈ বেছি লেপটপ ইউজ নকৰোঁতো, সেইকাৰণে। আৰু এডালটো মোৰ নামটো মনত পৰি গ'ল এতিয়া। এডাল হ'ল পাৱাৰ কেবলডাল ফাৰ্ষ্টতে লেপটপত লগাম। আৰু তাৰ আগতে চাই ল'ব পাৰে আপোনালোকে, ইয়াতে মাউচ পেডটো আছে। মাউচ আনিম, কিবৰ্ড আনিম, এক্সট্ৰা লগাব লাগে, কাৰণ কিয় লেপটপটো বহুত পুৰণি ন। এডাল কেবলডাল লগাই কিনে চাৰ্জিঙত লগাই দিওঁ। লেপটপটো খুলিলোঁ, চাই লওক। পুৰণি ভিউত দেখাই দিছোঁ। লেপটপটো খুলি দিলোঁ। এবাৰ চাওঁ লেপটপটো অন কৰিবৰ কাৰণে কি লাগে। আমাক লাগে ফাৰ্ষ্টতে মাউচটোৰ বহুত প্ৰয়োজন। মাউচ আৰু কিবৰ্ডটো লাগে। বলক আনিব যাওঁ। আপোনালোকে যিহেতুকে দেখাই পাইছে, এইটো হ'ল মোৰ মাউচ। এইটো ছুপাৰ আল্ট্ৰা গেমিং মাউচ হয়। মই আগতে কিনিছিলোঁ গেম খেলিবৰ কাৰণে, কিন্তু গেম খেলা হোৱা নাই, সেইকাৰণে এতিয়া বৰ্তমান এনে আছে। চাওক, এটা মেজিক দেখাম, চাই ল'ব পাৰে। দেখিছেনে মোৰ মেজিকটো যদি ভাল লাগে তেনে ভিডিঅ'টো লাইক কৰি দিব এটা। এতিয়া মই আগৰ যোনটো পজিশ্যন আছিল সেইটোত আনিলোঁ। অলপমান ট্ৰাইপডডাল পিছাই দিওঁ নেকি সেইটো ভাবি আছোঁ, কাৰণ কিয় আপোনালোকে ভালদৰে দেখা নাপাব স্ক্ৰীণখন, হ'লেও কিন্তু স্ক্ৰীণখন দেখা পায়। এতিয়া নিপিচাওঁ, অলপমান আগুৱাইহে আনিব পাৰিম। চাওঁ। এতিয়া লেপটপটো অন কৰিলোঁ, কিন্তু এটা প্ৰব্লেম মোক বহুত অশান্তি কৰি আছে। সেই প্ৰব্লেমটো হ'ল লেপটপটো অলপমান শ্ল' হয়, হেং মাৰে মাজে মাজে। কাৰণ লেপটপটো হ'ল 2GB ৰেমৰ। আৰু মই এটা ট্ৰিক দেখাই দি আছোঁ আপোনালোকে মোৰ দেখিছেনে ভিডিঅ'ত, সেইটো Windows+R লিখি কিনে যেতিয়া দবাই দিব, তেতিয়া এটা এনেকুৱা অপশ্যন আহিব। আপোনালোকে জাষ্ট চাৰ্চ কৰিব লাগে %, আৰু লগত %, অ'কেটো টিপি দিয়ক। দিয়াৰ পিছত এই যোনবিলাক ফাইল আহিব ন, সেইবিলাক Ctrl+A চিলেক্ট কৰি কিনে আৰু Shift+D চিলেক্ট কৰি কিনে ডিলিট কৰি দিব পাৰে, কাৰণ কিয় বহুত স্পীড হ'ব। সেই নলেজটো আপোনালোকক অলপমান, লেপটপটো আপোনালোকৰ যদি শ্ল' হয়, 2GB ৰেমৰ হয়, সেইকাৰণে সেই আইডিয়াটো দিছোঁ। এবাৰ চাই ল'ব পাৰে। মই লগাম মোবাইলৰ পৰা ইণ্টাৰনেট ল'ম কম্পিউটাৰত। কাৰণটো হ'ল কি, আমাৰ ঘৰত এক্সট্ৰা কৰি কোনো ৰাউটাৰ নাই, সেইকাৰণে মোবাইলৰ পৰাই যি নেট লওঁ সেই দি ভিডিঅ' আপলোড কৰোঁ। আৰু আজিহে মই বহুত দিনৰ মূৰত লেপটপটো খুলিছোঁ। লেপটপটোত মাজে মাজে খুলি থাকিব লাগে। যদি আপোনালোকৰ ঘৰতো লেপটপ আছে, তেনেহ'লে মাজে মাজে খুলি থাকিব। মাহৰ মূৰত বা সপ্তাহৰ মূৰত সময় পালে খুলিব আপোনালোকে, পেলাই নথ'ব। কাৰণ কিয় ইয়াতে লেপটপটো বেয়াও হৈ যায়, আৰু বেটাৰী বিশেষকৈ বেয়া হয়। বেটাৰীটো বহুত কষ্টলি পৰে, সেইকাৰণে আপোনালোকে
যেন পেলাই নথয় ইউজ কৰে আমাৰটো বাৰু সেইকাৰণে বেয়াই হৈছে প্ৰায় আৰু এতিয়া যোনখিনি চলি আছে সেইখিনি চলি থাকিব দিয়ক আজিৰ দিনটো কোনো ভিডিঅ' ওলোৱা নাছিল কাৰণে লেপটপটোকে খুলিলোঁ মই আপোনালোকে চাই থাকক এতিয়া মই কানেক্ট কৰি আছিলোঁ যেতিয়া মই গোটেইখিনি কানেক্ট কৰা হৈছে তাৰপিছত এতিয়া মই মানে অলপমান গেম খেলিম বুলি ভাবিছোঁ এতিয়া ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ কাৰণ কিয় আপোনালোকৰ বহুত বৰিং লাগি যাব ন ভিডিঅ'টো এটা কৰি চাই থাকিলে অলপ বহুত দীঘল হয় ভিডিঅ'টো এই ভিডিঅ'টো খুব বেছি 7 মিনিট বা 6 মিনিটৰ হ'ব গৈ আছে আপোনালোকে ভিডিঅ'টো যেন এণ্ডলৈকে চাই সেইটোৱে মই আশা কৰিছোঁ আৰু অকণমান মই অলপমান গেম খেলিছোঁ গেম প্লে কৰিছোঁ মই বিশেষকৈ বেলেগ GTA 5 বা বেলেগ গেম নেখেলোঁ কিন্তু মই আজি খেলিছোঁ এনে মই খেলি থাকোঁ কি মাইনক্ৰাফ্টটো খেলি থাকোঁ সেই মাইনক্ৰাফ্ট আপোনালোকেও যদি খেলিব বিচাৰে খেলিব পাৰে ভাল গেম হয় মাইনক্ৰাফ্ট আৰু ভালে সেইটোৱে ক'ব বিচাৰিছোঁ আৰু আপোনালোকৰ এতিয়া যদি কম্পিউটাৰ বা লেপটপ আছে মই কৈছোঁৱে সপ্তাহৰ মূৰত বা মাহৰ মূৰত খুলিব নহ'লে অতি সোনকালে বেয়াও হ'ব পাৰে সেইকাৰণে মইতো ইয়াতে বহুতবাৰ ট্ৰাই কৰিলোঁ যেতিয়া ডাটাটো সংযোগ কৰি কিনে বহুতবাৰ ট্ৰাই কৰিলোঁ ইউটিউবটো খুলিব কিন্তু ইউটিউবটো খুলিব নোৱাৰিলোঁ সেইকাৰণে এইটো গেম প্লে ভিডিঅ'কে চাই কিনে আপোনালোকে এনজয় কৰক আৰু ভিডিঅ'টোত যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটোত মোৰ ভুল হৈ গৈছে ভিডিঅ'টোত আহি গ'ল চেনেলটোত যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক এতিয়া মোৰ গেম প্লেটো এনজয় কৰক মই এটা বেকগ্ৰাউণ্ড মিউজিক লগাই দিছোঁ